হেল্ল', আজি মই গাহৰি আৰু লাই দি বনাম। গাহৰি বিহুতো মানে কি হয়, বিহুত মাঘ বিহু, যিহেতু মাঘ বিহু মই ভিডিঅ' কেইটা বনাই থৈছিলো, কিন্তু মাঘ বিহুতো মেইন হৈছে গাহৰিয়ে ন। আৰু মই জুইত বনাই আছো গাহৰি আৰু লাই শাকৰ জুতি লৈ খাইছো। আৰু তাৰ লগত লৈছো মই অলপ, এয়া জুইতে বনাইছো, জুইত বনালে বহুত টেষ্ট আহে ন গাহৰি মাংস। ইয়াৰ ওচৰৰ ভাইটিকেইটা বহি আছে, মায়ে পিঠা বনাৰ কাৰণে জোৰ জাৰ কৰি আছে, মই বোলো গাহৰি কেইটাই বনাই লওঁ নেকি। আমাৰ ইয়াতে গাহৰি বুলি গান এটা আছে ন, সেইকাৰণে গান লগাই লগাই গাহৰি বনাই আছো। গাহৰি ওলকবি দিছো, তাত আলু দিছো, আৰু এয়া লাই শাক দেখিছে ন, ঘৰৰ লাই শাক দেই। মায়ে ক'লে লাই শাক কেইটামানো দি দেচোন, ভাল লাগিব বুলি ক'লে। লাই শাক বনালো, এয়া বনাই আছো, হৈ গ'ল। ওপৰত মই অকল লাই শাকে দি দিছো, তাৰপিছত আমাৰ খানা ৰেডি।